সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আজি ফাৰ্ষ্ট আপডেটটো হৈছে এনিয়েল অফ জিটি নামৰ ইউটিউব চেনেলটোৰ ওপৰত ৰিচেণ্টলি কৰোণা ভেকচিনলৈ তেওঁলোকে এটা ভিডিঅ' আপলোড কৰিছে য'ত সকলো ইউটিউবাৰে ৰিয়েক্ট কৰিছে চ' আপোনালোকেও যাতে কৰোণা ভেকচিন লওক ভালে থাকক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ চ' আপোনালোকে সৰুকৈ এটা ভিডিঅ' ক্লিপ চাই লওক যদি সম্পূৰ্ণকৈ যদি ভিডিঅ' চাব বিচাৰে লিংক ইন দ্য ডেছক্ৰিপশ্যন G3 আৰু মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট জনাইছোঁ আপোনালোকক যে ভেকচিন লওক যিয়ে এলিজিবল ভেকচিন আহি গৈছে তো নিশ্চিন্ত মনে ভেকচিন লওক আৰু এই বেমাৰটোক কৰোণাক হৰুৱাই দিয়ক The only way to flatten this curve is to get vaccinated as soon as possible. And with the help of this video, I would like to tell you, please get vaccinated. Vaccination is the only way out of this situation. I love travel and food তৰফৰ পৰা আৰু সকলোকে অনুৰোধ জনাইছোঁ যে যোনে এলিজিবল হয় কৰোনাৰ ভেকচিন লৈ লয় আৰু আপোনালোকক অনুৰোধ জনাবলৈ আহিছোঁ কোভিড মহামাৰীৰ বিৰুদ্ধে যিটো ভেকচিনেশ্যন প্ৰক্ৰিয়া চলিছে তাত আপোনালোকে নিজৰ নামবোৰ ৰেজিষ্টাৰ কৰক আৰু যিমান সোনকালে পাৰে নিজকে ভেকচিনেট কৰক আমাৰ গভৰ্ণমেণ্টে যিমানখিনি প্ৰচিডিউৰ দিছে সেই প্ৰচিডিউৰখিনি ফুলফিল কৰি পেলাই আপোনালোকে ভেকচিনখিনি লওক বহুতে ভয় কৰি আছে যে ভেকচিন ল'লে কিবা বেলেগ হ'ব পাৰে বুলি বাট ক'ৰবাত 1% বা 2% মানুহৰ চাগে কিবা এটা বেলেগ বেমাৰ থকাৰ কাৰণে হ'ব পাৰে বাট মষ্ট অফ দ্য পিপুলৰ একো হোৱা নাইকিয়া তো আপোনালোকে ভেকচিন লওক সেইটো একমাত্ৰ চলিউশ্যন হয় আকৌ যদি গৈ নৰ্মেল দিন লাগে ভেকচিনেশ্যনটো সোনকালে কৰক স্লটৰ আগত বৰখি থাকক আৰু পুৰা আহিলে একদম বুক কৰি ল'ব Until then, stay home and stay safe. চ' আমাৰ নেক্সট আপডেটটো হৈছে পাবজিৰ ওপৰত চ' যোনসকলে পাবজি খেলে তেওঁলোকৰ বাবে এটা সুখবৰ পাবজি আকৌ ইণ্ডিয়াত আকৌ পুনৰ আহি গ'ল বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া বুলি চ' সৰুকৈ এটা ইণ্ট্ৰ' দেখাই লৈছোঁ তো আজিলৈ ইমান আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনসকলে মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিবা তো আজিলৈ ইমানে বাই বাই